গুড মৰ্ণিং সকলোকে। ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰা হৈছে যদিও এতিয়াহে আপলোড কৰা হৈছে, দেৰি হৈছে কামত যিহেতু লাগি আছোঁ। এয়া যিহেতু মই ঘৰত আছিলোঁ, মাহঁতৰ ঘৰত বিহুটো তাতে খেলিলোঁ। কিবা এটা অসুবিধাৰ কাৰণে মই আহিব নোৱাৰিলোঁ, গতিকে আজি আহি পেলাই দেৱালীৰ কাৰণে আকৌ ইয়াত ঘৰ চাফা চিকুণ কৰা লাগি গ'লোঁ। তাত যিহেতু মাকো অলপ সহায় কৰা হ'ল মোৰ, আৰু বিহুটো খোৱা হ'ল। যিহেতু মানুহজনো নাই, আজি আহিবহে তেওঁ গুৱাহাটীৰ পৰা, গতিকে ইয়াত আহিয়েই কাপোৰখিনি ধুলোঁ। ধুই কৰি মেলি গোটেইখিনি চাফা চিকুণ কৰিলোঁ। পৰ্দা কাপোৰবোৰ ধোৱা হৈয়ে আছে, মাজে মাজে মই ধুইয়ে থাকিলোঁ। তথাপিও যিহেতু ৰাস্তাৰ লগতে ঘৰটো হয় আৰু ধূলি মাকতিৰ পৰা মানে সদায় চাফা কৰা নিচিনা হয় ঘৰটো। আৰু ইয়াত যিহেতু মোৰ এডুকেশ্যন চেনেল এটা আছে ইউটিউবত, গতিকে তাৰ কাৰণে আকৌ নিজে প্ৰিপাৰেশ্যন কৰিব লাগে। কামৰ মাজতে আকৌ এইখিনি নকৰিলেও নহয়, যিহেতু কৰ্তব্য কৰিবই লাগে। চেনেলটোত মই ক্লাছ 4ৰ পৰা 7লৈকে LP স্কুলৰ ল'ৰা ছোৱালীসমূহৰ কাৰণে লাগতিয়াল তথ্যসমূহ তাত ডিছকাছ কৰোঁ। যদি কোনোবা ইচ্ছুক ল'ৰা ছোৱালী আছে তেনেহ'লে চাব পাৰে। মোৰ চেনেলটোৰ নাম হৈছে স্মিতাছ লাৰ্ণ।